নমস্কাৰ চন্দ্ৰায়ন সফল অৱতৰণৰ পিছত যোৱা 2 ছেপ্টেম্বৰৰ দিনৰ 11:50 ইছৰোৱে সূৰ্যৰ অধ্যয়নৰ বাবে আদিত্য L1 উৎক্ষেপণ কৰে। Magnificent liftoff of PSLV C57 with Aditya L1 on board. আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই মিছন আদিত্য L1 নো কি আৰু এই মিছনৰ জৰিয়তে আমি সূৰ্যৰ বিষয়ে কি অধিক জানিব পাৰিম সেই সম্পৰ্কে আলোচনা কৰিম। আদিত্য L1 হৈছে ইছৰো আৰু বিভিন্ন ভাৰতীয় ৰিচাৰ্চ ইনষ্টিটিউট একত্ৰিত হৈ সোলাৰ এটমস্ফিয়াৰৰ ওপৰত অধ্যয়নৰ বাবে ডিজাইন কৰা এখন coronagraphy spacecraft। এই স্পেচক্ৰাফ্টখনে পৃথিৱীৰ পৰা প্ৰায় 15 লাখ কিলোমিটাৰ দূৰত্বত পৃথিৱী আৰু সূৰ্যৰ মাজৰ L1 Lagrange পইণ্টৰ চাৰিওফালে এটা হেলো অৰ্বিটত ঘূৰি থাকিব। স্পেচক্ৰাফ্টখন L1 পইণ্টত পাবলৈ প্ৰায় 4 মাহ সময়ৰ প্ৰয়োজন হ'ব আৰু এবাৰ উপস্থিত হোৱাৰ পাছত ই প্ৰায় 5 বছৰ পৰ্যন্ত অধ্যয়ন চলাবলৈ সক্ষম হ'ব। এইখিনিতে তোমালোকৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে এই Lagrange পইণ্ট মানেনো কি? Lagrange পইণ্ট হৈছে মহাকাশৰ কিছুমান ইউনিক পইণ্ট য'ত দুটা সেলেষ্টিয়েল বডিজৰ মাজত থকা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ সমপৰ্যায়ৰ হয়। যদি আমি সূৰ্য আৰু পৃথিৱী কনসিডাৰ কৰো তেনেহলে পৃথিৱী আৰু সূৰ্যৰ মাজত 5টা Lagrange পইণ্ট আছে। যদি আমি এই পইণ্ট কেইটাত কোনো স্পেচক্ৰাফ্ট পঠিয়াও তেনেহলে স্পেচক্ৰাফ্টখনৰ অৰ্বিটেল মোচন, চেন্ট্ৰিফিউগাল ফ'ৰ্চ পৃথিৱী আৰু সূৰ্যৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ দ্বাৰা কেনসেল আউট হৈ যাব। ইয়াৰ পৰা এইটো বেনিফিট হ'ব যে কোনো স্পেচক্ৰাফ্ট এখন Lagrange পইণ্টত অটুট থাকিবলৈ আমাক কোনো এক্সট্ৰা এফৰ্টৰ প্ৰয়োজন নহ'ব। লগতে যথেষ্ট ফিউল বাচিব আৰু মিছনবোৰ দীঘলীয়া সময়লৈ কৰিব পৰা যাব। আদিত্য L1এ সূৰ্যৰ ওপৰত কি অধ্যয়ন চলাব বা আদিত্য L1ৰ মূল উদ্দেশ্য কি এই সম্পৰ্কে জানিবলৈ হ'লে আমি প্ৰথমে সূৰ্যৰ বিষয়ে কিছু কথা জানিব লাগিব। পৃথিৱীৰ নিচিনাকৈ সূৰ্যৰ এটা নিজা এটমস্ফিয়াৰ আছে যাক আমি 3টা লেয়াৰত ভগাব পাৰোঁ। প্ৰথমটো লেয়াৰ হৈছে ফটোস্ফিয়াৰ যাৰ টেম্পাৰেচাৰ হৈছে প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। দ্বিতীয়টো হৈছে ফটোস্ফিয়াৰৰ ওপৰৰ লেয়াৰ ক্ৰমস্ফিয়াৰ যাৰ টেম্পাৰেচাৰ প্ৰায় 10000 ডিগ্ৰী চেলচিয়াছ। আৰু একেবাৰে ওপৰৰ লেয়াৰটো কৰোনা যাৰ টেম্পাৰেচাৰ প্ৰায় 1 মিলিয়ন ডিগ্ৰী চেলচিয়াছ। ইয়াত দেখিবলৈ পোৱা গৈছে যে ভিতৰৰ লেয়াৰ কেইটাতকৈ কিন্তু বাহিৰৰ লেয়াৰটো অতি উষ্ণ। ইয়াৰ ৰহস্য বিজ্ঞানীসকলে আজিলৈকে ফাদিল কৰিব পৰা নাই। বিজ্ঞানীসকলে ইয়াক কৰণেল হিটিং প্ৰব্লেম নামেৰে নামাকৰণ কৰিছে। আদিত্য L1এ সূৰ্যৰ এই 3টা লেয়াৰ ফটোস্ফিয়াৰ, ক্ৰমস্ফিয়াৰ আৰু কৰোনাৰ ওপৰত অধ্যয়ন কৰিব। আচলতে পোহৰ আৰু তাপ শক্তিৰ বাহিৰেও সূৰ্যৰ পৰা বহু বস্তু নিৰ্গত হয়। তাৰ ভিতৰত আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন, ইনফ্ৰাৰেড ৰেডিয়েশ্যন, ৰেডিঅ' ৱেভছ, এক্স-ৰেজ, গামা ৰেজ যিবোৰ আমাৰ প্ৰাণীজগতৰ কাৰণে হানিকাৰক। ইয়াৰ উপৰিও সূৰ্যৰ পৰা নিৰ্গত হয় সোলাৰ উইণ্ড। যেতিয়া এই সোলাৰ উইণ্ড পৃথিৱীৰ মেগনেটিক ফিল্ডৰ লগত লগ হয় তেতিয়া আমি নৰ্দাৰ্ণ লাইটছ দেখিবলৈ পাওঁ। এই লাইট ছুইডেন, ফিনলেণ্ড, আইচলেণ্ডৰ দৰে দেশৰ আকাশত দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও সূৰ্যৰ পৰা নিৰ্গত হয় কৰণেল মাছ ইজেকশ্যন CMEs। এইবোৰ হৈছে সোলাৰ উইণ্ড আৰু মেগনেটিক ফিল্ডৰ ডাঙৰ বিস্ফোৰণ। আৰু কেতিয়াবা সূৰ্যৰ পৰা নিৰ্গত হয় সোলাৰ ফ্লেয়াৰ্ছ যিবোৰ হৈছে লাইট আৰু এনাৰ্জিৰ ইণ্টেন্স ফ্লেছেছ। আদিত্য L1ত মুঠ 7টা পেলোড আছে। তাৰে প্ৰথমটো হৈছে ভিজিবল এমিছন লাইন coronagraph, চমুকৈ ভেল্ক বুলি জনা যায়। ই কৰোনা লেয়াৰৰ ওপৰত অধ্যয়ন কৰিব আৰু কৰণেল মাছ ইজেকশ্যনৰ অবজাৰ্ভ কৰিব। দ্বিতীয়টো হৈছে সোলাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ। ই আল্ট্ৰাভায়োলেট স্পেক্ট্ৰামৰ জৰিয়তে ফটোস্ফিয়াৰ আৰু ক্ৰমস্ফিয়াৰৰ ফটো সংগ্ৰহ কৰিব। তৃতীয়টো হৈছে সোলাৰ লো এনাৰ্জি এক্স-ৰে স্পেক্ট্ৰমিটাৰ
চমুকৈ সোলেক্স আৰু চতুৰ্থটো হৈছে হাই এনাৰ্জি L1 অৰবিটিং এক্স-ৰে স্পেক্ট্ৰমিটাৰ। এই দুইটাই সূৰ্যৰ পৰা নিৰ্গত হোৱা এক্স-ৰেৰ ওপৰত অধ্যয়ন কৰিব। 5 নম্বৰটো হৈছে আদিত্য সোলাৰ উইণ্ড পাৰ্টিকল এক্সপেৰিমেণ্ট আৰু 6 নম্বৰটো প্লাজমা এনালাইজাৰ পেকেজ ফৰ আদিত্য। এই দুইটাই সোলাৰ উইণ্ডৰ ওপৰত অধ্যয়ন কৰিব। আৰু অন্তিমটো হৈছে মেগনেটোমিটাৰ MEG। ইয়াৰ কাম হৈছে মেগনেটিক ফিল্ডক মেজাৰ কৰা, যি মেগনেটিক ফিল্ড L1 পইণ্টলৈকে আহি থাকে। এই মিছনটোৰ জৰিয়তে আমি সূৰ্যক আৰু অধিক বুজিব পাৰিম, সূৰ্যৰ পৰা নিৰ্গত হোৱা হানিকাৰক ৰেডিয়েশ্যনবোৰৰ সম্পৰ্কে আৰু অধিক জানিব পাৰিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে মিছন আদিত্য L1 আৰু সূৰ্যৰ বিষয়ে কিছু কথা জানিব পাৰিলা। পৰৱৰ্তী সময়ত পুনৰ লগ কৰাৰ আশাৰে মই পাৰ্শ্বই তোমালোকৰ পৰা বিদায় মাগিছোঁ।